যেহেতু নাকি আপোনালোকে গম পাইছে আজি কথা পাতি জনপ্ৰিয় গায়িকা নীলাক্ষী নেওগৰ বিষয়ে জনপ্ৰিয় নীলাক্ষী বিষয়ে আজি কথা পাতিম অলপ ভিডিওটো আৰম্ভ কৰো তাৰ আগতে আপোনালোকে মোৰ নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব আৰু কাৰ প্ৰেমৰ সম্পৰ্কৰ লগত আছে আৰু কিছু জীৱনৰ বিষয়ে আজি কথা পাতো নীলাক্ষী নেওগৰ বিষয়ে যদি আপোনালোকৰ এই প্ৰিয় গায়িকী আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব নীলাক্ষী নেওগ জন্মগ্ৰহণ কৰিছিল 1983 চনৰ 12 ডিসেম্বৰ তিনিচুকীয়াৰ বৰগুৰিত নীলাক্ষী নেওগৰ শিক্ষাগত অৰ্হতাৰ ক'বলৈ গ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰে নীলাক্ষী নেওগৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ মাক দেউতাক এজন ককাইক আৰু এজন ভনীয়েক আছে এওঁলোকৰ পাঁচজনীয়া সুখী পৰিয়াল দেউতাকৰ নাম হ'ল লোকেশ্বৰ নেওগ আৰু মাকৰ নাম হ'ল অঞ্জনা নেওগ আৰু ককায়েক হৈছে পল্লৱজ্যোতি নেওগ ভনীয়েক মুস্কান নেওগ মুস্কান ভণ্টি তেওঁৰ ভণ্টি এতিয়া বৰ্তমান MBBS পঢ়ি আছে নীলাক্ষীৰ পৰিয়ালটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সৰুৰে প্ৰতি গানৰ প্ৰতি বহুত আগ্ৰহী বহুত ইণ্টাৰেষ্টেড নীলাক্ষী নেওগে অসমৰ ৰাজ্যক বহুতো জনপ্ৰিয় গীত ৰাজ্যক উপহাৰ হিচাপে দিছে নীলাক্ষী নেওগৰ আপোনালোকৰ প্ৰিয় গীতটি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া বৰ্তমান নীলাক্ষী নেওগৰ মেইন কথা লৈ যিহেতু নেকি সম্পৰ্ক লৈ তথ্য অনুসৰি নীলাক্ষী নেওগে একজন অভিনেতাৰ প্ৰেমত পৰিছে হয় বন্ধু-বান্ধৱীসকল নিতুপন দিহিঙীয়া যিজন অভিনেতাৰ প্ৰেমত পৰিছে নীলাক্ষী নেওগ তেওঁৰ নাম হৈছে নিতুপন দিহিঙীয়া বৰ্তমান প্ৰেমৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে নীলাক্ষী নেওগ আৰু তেওঁলোকে ভিডিঅ' ফটো আৰু ছ'চিয়েল মিডিয়াত বহুতো তেওঁলোকে শ্বেয়াৰো কৰে তেওঁলোকৰ দুইজন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেওঁলোকে এতিয়ালৈকে জানিব দিয়া নাই যে তেওঁলোকে কেতিয়ালৈকে বিয়া পাশত আবদ্ধ হ'ব বৰ্তমান তেওঁলোক দুইজনে আছে প্ৰেমৰ সম্পৰ্ক সো মোৰ ভিডিওটো কেনেকুৱা পালে আপোনালোকে প্লিজ সাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আমাৰ চেনেলৰ দুয়োলৈ অভিনন্দন বহুত বন্ধু-বান্ধৱীসকল তো দুয়োৰে সম্পৰ্ক ভালে থাকক এই ভিডিওটো আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব